নমস্কাৰ অসমীয়া খবৰ চেনেলটোৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছো। আজি হৈছে 1 অক্টোবৰ বুধবাৰ। আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসম তথা ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ পৰা আহি পৰিছে, গতিকে আপোনালোকে এই ভিডিঅ' শেষলৈ চাব। প্ৰথমটো খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ এইবাৰ উত্তেজিত হৈ পৰিছে আলফা স্বাধীন। অসমীয়াবাসী সাৱধান, যিকোনো মুহূৰ্তত আলফাই বোমা বিস্ফোৰণ ঘটাব পাৰে। হয়, আলফা স্বাধীনৰ এক ভয়ংকৰ মন্তব্য। এইবাৰ জুবিন হত্যাকাণ্ডক লৈ ডাঙৰ সিদ্ধান্ত লৈছে আলফাই। অসম চৰকাৰক বান্ধি দিছে মাত্ৰ 24 ঘণ্টা সময়। এই 24 ঘণ্টাৰ ভিতৰত যদি জুবিন গাৰ্গৰ লগতে গোটেই অসমীয়াবাসীক ন্যায় প্ৰদান কৰিব নোৱাৰে, তেনেহ'লে এই চৰকাৰখনে এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে। হয়, আজিৰ প্ৰথমটো খবৰেই জুবিন গাৰ্গৰ অনুৰাগীৰ বাবে বিৰাটে ভয়ংকৰ খবৰ। আপুনি যদি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী হয়, তেনেহ'লে কমেণ্ট বক্সত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি থৈ যাব। হয় বন্ধুসকল, আলফা স্বাধীনৰ এক স্পষ্ট মন্তব্য আমি আপোনালোকক শুনাবলৈ বিচাৰিছোঁ। 48 ঘণ্টাৰ সময়সীমা বান্ধি দিলে আলফা স্বাধীনে। যদি 48 ঘণ্টাৰ সময়ত হত্যাকাৰীক প্ৰশাসনে ন্যায় প্ৰদান কৰিব নোৱাৰে, তেনেহ'লে হত্যাকাৰীক গুলিয়াই মৰাৰ বাবকি প্ৰদান কৰিলে আলফা স্বাধীনে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ন্যায়ৰ তদন্তটো এটা বেলেগ ফালে ঠেলি দিয়াৰ চেষ্টা কৰি আছে। এইদৰে সংবাদ মাধ্যমত উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ প্ৰধানমন্ত্ৰী মোদীলৈ এখন চিঠি প্ৰেৰণ কৰিছে, যিখন চিঠিত জুবিন গাৰ্গৰ ন্যায়ৰ গোটেইখিনি কথা উল্লেখ কৰিছে। জুবিনৰ হত্যাকাৰী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ওচৰত আজিলৈকে কিয় পুলিচ যাব পৰা নাই, তাৰ আঁৰত কি ৰহস্য লুকাই ৰাখিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিয় আজিলৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ পৰিৱৰ্তে কিয় ভিক্টৰ দাস আৰু অজয় ফুকনক জেলত ভৰাই থৈছে? কাৰণ এওঁলোকে সংবাদ মাধ্যমত কৈছিল জুবিন গাৰ্গৰ ন্যায় লাগিবই। এই সময়ত অসমৰ ৰাইজে যি শান্তি বিচাৰিছে, সেয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ মাজত প্ৰকৃত শান্তি দিব পৰা নাই। কাৰণ জুবিন গাৰ্গৰ এতিয়াই ন্যায় পোৱা নাই, আৰু সেইকাৰণে য'তেই জুবিনৰ ন্যায়ৰ কাৰণে প্ৰতিবাদ কৰে, তাতে আৰক্ষীয়ে লাঠিচাৰ্জ কৰে। অসমীয়াৰ ৰাইজে এয়া বহি থকাৰ সময় নহয়, এয়া জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে প্ৰতিবাদ কৰাৰ সময়। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। সিদ্ধাৰ্থ শৰ্মাৰ আত্মগোপনৰ সবিশেষ তথ্য আমাৰ হাতত আহি পৰিছে। আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক। জুবিন গাৰ্গৰ ন্যায়ক লৈ আগন্তুক 36 ঘণ্টাত অসম আৰক্ষীয়ে ল'ব বৃহৎ একশ্যন। এছ.আই.টিৰ বয়স দিল্লী এৰি পলাই ফুৰিছে সিদ্ধাৰ্থ শৰ্মা। এছ.আই.টিক সহযোগ কৰা নাই সিদ্ধাৰ্থ শৰ্মাই। হয়, অসমবাসী বহি আছে সিদ্ধাৰ্থ শৰ্মাৰ উচিত শাস্তিৰ বাবে, কিন্তু সিদ্ধাৰ্থ শৰ্মাই দিল্লী এৰি পলায়ন কৰিছে। অসম আৰক্ষীৰ এটা বৃহৎ দল দিল্লীত বাখৰ পাতি থকাৰ খবৰ পাই দিল্লী এৰি পলায়ন কৰিছে সিদ্ধাৰ্থ শৰ্মাই। এছ.আই.টিক সহযোগ কৰা নাই জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। সিদ্ধাৰ্থ শৰ্মাই দিল্লীত বাখৰ পাতি থকা আৰক্ষীৰ খবৰ পাই দিল্লী এৰি পলায়ন কৰে সিদ্ধাৰ্থ শৰ্মাই। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। দিল্লীৰ ৰাজস্থানত অসম আৰক্ষীৰ অভিযান। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মা। সিদ্ধাৰ্থক বিচাৰি বহিৰাজ্যত অভিযান চলাইছে আৰক্ষীয়ে। দিল্লীৰ ৰাজস্থানত ব্যাপক অভিযান চলাইছে অসম আৰক্ষীয়ে। আৰক্ষীৰ চকীত ধূলি দিবলৈ সঘনাই স্থান সলাইছে সিদ্ধাৰ্থই। সিদ্ধাৰ্থ শৰ্মাৰ ফোন লোকেশ্যন ট্ৰেক কৰিছে আৰক্ষীয়ে। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মা। সিদ্ধাৰ্থক বিচাৰি বহিৰাজ্যত অভিযান অসম আৰক্ষীৰ। দিল্লীৰ ৰাজস্থানত ব্যাপক অভিযান চলাইছে অসম আৰক্ষীয়ে। আৰক্ষীৰ চকুত ধূলি দিবলৈ সঘনাই স্থান সলাইছে সিদ্ধাৰ্থই। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। গৰিমা গাৰ্গৰ দাবী, ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব লাগে জুবিন গাৰ্গৰ। ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব লাগে জুবিন গাৰ্গৰ। সম্পূৰ্ণ অৱহেলাৰ বাবে জুবিনৰ মৃত্যু হৈছে। জুবিনৰ ন্যায় বিচাৰি উচপি চৰকাৰলৈ আহ্বান গৰিমা গাৰ্গৰ। ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব লাগে জুবিন গাৰ্গৰ। সম্পূৰ্ণ অৱহেলাৰ বাবে মৃত্যু হ'ল জুবিনৰ। বাগৰুৱা এজন ব্যক্তিক বাৰে বাৰে পানীলৈ লৈ যোৱা হৈছিল। এতিয়া আমি কেৱল ন্যায়ৰ আশাত ৰৈ আছো। জুবিনৰ ন্যায় বিচাৰি উচপি চৰকাৰলৈ আহ্বান জনালে গৰিমা গাৰ্গে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আৰক্ষীৰ হেমচকু। জুবিনক লৈ সামাজিক মাধ্যমত যি কি লিখিলে লগে লগে হ'ব জেল। ছ'চিয়েল মিডিয়াত হেমচকু অসম আৰক্ষীৰ। জুবিন গাৰ্গক লৈ যি টি লিখিলেই লগে লগে হ'ব জেল। এআই যোগে ভুৱা ফটো ভিডিঅ' প্ৰচাৰ কৰিলেই হ'ব গ্ৰেপ্তাৰ। অপপ্ৰচাৰ উচতনিমূলক মন্তব্যৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী।
ইতিমধ্যে সীমা চেৰাই বহুতে সামাজিক মাধ্যমত কৰিছে অপপ্ৰচাৰ ইতিমধ্যে কেইবাজনক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ সকলোতে তীক্ষ্ণ নজৰ অসম আৰক্ষীৰ পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ উজনি থোকৰ চাহ যোৰহাটলৈ অনা হ'ল জুবিন গাৰ্গৰ চিতাভস্ম উজনি থোকৰ চাহ যোৰহাটলৈ অনা হ'ল জুবিন গাৰ্গৰ চিতাভস্ম যোৰহাটত জুবিন গাৰ্গৰ পবিত্ৰ চিতাভস্ম বিশাল কনভয়ৰ মাজেৰে যোৰহাটলৈ অনা হ'ল চিতাভস্ম আজি নিশাটো যোৰহাটৰ কাৰাগাৰত ৰখা হ'ব চিতাভস্ম পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ সোণাপুৰত ঈশ্বৰৰ পুত্ৰৰ কাষত পত্নী গৰিমা গাৰ্গ শেষকৃত্যৰ পিছত প্ৰথমবাৰলৈ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গৰিমা তীৰত সেন্দুৰ লৈ জুবিনক জীয়াই ৰাখিছে গৰিমা গাৰ্গে জুবিনৰ সমাধি ক্ষেত্ৰত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা গৰিমা গাৰ্গৰ সমাধিত উচপি কান্দিল পত্নী গৰিমা গাৰ্গে যোৰহাটবাসীলৈ যোৱাৰ পথত সমাধি ক্ষেত্ৰত সেৱা ল'লে গৰিমাই সোণাপুৰত ঈশ্বৰৰ পুত্ৰৰ কাষত পত্নী গৰিমা গাৰ্গ শইকীয়া তো দৰ্শকসকল আমাৰ এই ভিডিঅ'টো ইমানেই আছিল যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব।